নীলা খামৰ চিঠি। মন এটা যুগ যেন সময়ৰ পাছত এয়া কি লিখিছা? বহু স্মৃতিৰ ভাৰাক্ৰান্ত মনটোত পঞ্জীভূত অনুভূতিবোৰ আকৌ কিয় যোগাই তুলিলা মন? মই আজি তোমাক কি কওঁ, কি উত্তৰ দিওঁ কোৱা? কেনে আছা অনুভৱ? থমকি ৰৈছোঁ। পপীয়া তৰাৰ দৰে নিজক হেৰুৱাই পেলাইছোঁ। স্মৃতিৰ পাতবোৰে দোলা দিছেহি অনুভৱ। অজুহাত পালেই সোঁৱৰণিৰ পৃষ্ঠাবোৰ সাজিও বুটলোঁ। কত যে কথা, কত যে কাহিনী, জীৱনৰ সতে মোৰ, আমাৰ আৰু আমাৰ পৰিচিত লোকায়ত পৃথিৱীখনৰ। নিৰ্জনতাই গ্ৰাস কৰা মোৰ সমগ্ৰ সত্তাক জোকাৰি যেন কাণ তাল মাৰি চিঞৰা জিলিকিজনীয়ে মোকেই ভেঙচালি কৰিছে। মোৰ জীৱনৰ বতৰত প্ৰথম ফাগুনৰ শিহৰণ নমাৰ সময়ত অনুভূতিৰ অবিহনে মোৰ স্পন্দনত তোমাৰ নামৰ পদাক ফুলিছিল। তোমাৰ আচলত মোৰ মেটমৰা হেঁপাহৰ আশাবোৰ, অনাস্বাদিত মধুৰতম কল্পনাবোৰ থাপিব বিচাৰিছিলোঁ। তাৰ পৰিণাম সেই অবিভক্ত সময়বোৰ। মই উন্মাদ হৈ পৰিছিলোঁ মন। ভালপোৱাৰ ঠিকনা হেৰুৱাই শূন্যতাই ব্যাপি দি ফুৰা মোৰ চহৰখনক বিক্ৰী কৰিছিলোঁ বিষাদত। অস্থিৰ হৈ পৰিছিল সময়বোৰ। বিষাদ অনুভৱবোৰে মোৰ বুকুখনো খুব জোৰকৈ হেঁচকি ধৰিছিল। অনিশ্চয়তাৰ মাজত ৰৈ যোৱা মোক প্ৰতিটো জাগৰি নিশাৰ কোলাহলবোৰে যেন ভেঙুচালি কৰিছিল। অবুজ সপোনবোৰে, অনামী অভিমানবোৰে বুকুৰ কোণত শূন্যতাখিনি পি খোৱাকৈ বিচাৰি লৈছিল দিঠকৰ ঠিকনা। জীৱনে বাগৰ সলালে, সময়ে বহুত কথা শিকালে মোক। কোৱাচোন, মই তোমাক নিজতকৈ বেছি ভাল পোৱাটোৱেই মোৰ ভুল আছিল? ভুল তোমাৰ নাছিল, হয়তো মোৰো নাছিল অনুভৱ। সেয়া সময়ে আমাৰ সৈতে বেয়াকৈ খেলিছিল। সেই যে বহাগৰী দুপৰীয়া এটাত আমাৰ ঘৰত তোমাক প্ৰথম দেখিছিলোঁ। তেতিয়া মৰম আকলোৱা মনটো, আল ফুলীয়া কলিজাটো আৰু আধা ফুলা যৌৱনৰ কলিটোৰ সৈতে তেতিয়া মোৰ চকুত পৃথিৱীখন নতুন আছিল। লগৰীয়াবোৰেও জোৰা দিব শিকিছিল। মৰম, ভালপোৱা, ভাল লগা নামৰ এক অবুজ অলিক কল্পনাত এষাৰি মৰম সনা মাত, এটি মিঠা চাউনি, এবুকু সঁচা মৰম বিচাৰি কিয় জানো ফাগুন ফাগুন লগা মনটোৱে বাৰে বাৰে উকমুকাইছিল। তোমাক আৰু লগত অহা দাদাজনক চাহ দিওঁতে আৰে আৰে তোমাৰ চকুলৈ চাইছিলোঁ। দূৰৰ পৰা ভাহি অহা ধিনিকি ধিনিকি ঢোলৰ চাপৰত মোৰ বুকুৰ ধপধপনিবোৰো বাঢ়িছিল। বহুত বহুত আপোন লাগিছিল তোমাক। লাজ নামৰ আৱৰণ ফালি সেইদিনা কি সাহসত নাজানো তোমাৰ হাতত ৰঙা ৰুমাল এখন গুজি দি মই অজান ভয়ত থৰ থৰকৈ কঁপিছিলোঁ। তোমাৰ কি অনুভৱ হৈছিল নাজানো। হয়তো তুমিও মোলৈ, মোৰ দুচকুলৈ জুমি জুমি চাইছিলা। হাত সৰগৰ মৰম আহি যেন তোমাৰ চকুত থিতাপি লৈছিলহি। হেৰা, মোৰ বুকুৰ ধূলিয়ৰি বাটত উভতি অহাৰ খোজত জপনা দি সময়ে তোমাক কাঢ়ি লৈ গ'লো। এতিয়া সুধিছা মই কেনে আছোঁ? উত্তৰবিহীন প্ৰশ্নবোৰ আৰু নুসুধিবা। সেই এবাৰো উলটি নাচালা মোক, মোৰ অভিমানী হৈ ৰৈ যোৱা মনটো। শাওনৰ আকাশত চপৰা চপৰে ডাৱৰ, হয়তো ডবাল পিটা বৰষুণ দিব। বুজিছা, প্ৰহেলিকাৰো পাৰ ভাঙি মোৰ গধুৰ মনটোত অতীতৰ পৃষ্ঠাবোৰে দোলা দিছেহি। অজুহাত পালে হেঁপাহৰ বুকুত আজিও বুটলোঁ সেই সোঁৱৰণিবোৰ। লাগিলে সেয়া বিষাদেই হওক বা অভিমানী দুচকুৰ চকুপানী। এনে এটা শাওণ মাহৰ সন্ধিয়াতেই যে তোমাক নিজৰ কৰি ল'বলৈ মন মেলিছিলোঁ। গ্ৰীষ্ম বন্ধৰ দিনত যে তোমালোকৰ ঘৰলৈ থাকিব গৈছিলোঁ, তেতিয়া তুমি কঠীয়াতলিত বোকাৰে লুতুৰি পুতুৰি হৈ কঠীয়া তুলি আছিলা।
আমাক দেখি লাজত দৌৰি পলাইছিলে। তোমাক কেতিয়াবা আমনি কৰেনে সেই ফাগুনী সময়বোৰে? প্ৰতিপলে আমনি কৰে অনুভৱ সেই ফাগুনী সময়বোৰে। আজিও সপোনত মোক উন্মাদ কৰি তোলে তোমাৰ সেই বেৰিয়া গজা দাঁতৰ হাঁহিয়ে, তোমাৰ মিঠা দুষ্টামি চাউনিয়ে। তুমি নজনাকৈ বহু উজাগৰি নিশা হৃদয়ত চিঠি লিখিলোঁ জানা, তোমালৈ পঠিয়াবলৈ, তোমাৰ মনৰ কথা বুজ ল'বলৈ। সেই সময়ত মোৰ মনৰ ঠিকনাৰ বাদে নাছিল তোমাৰ কোনো ঠিকনা। আজিকালিৰ দৰে হোৱাটছআপ, ফেচবুক নতুবা মোবাইল নাম্বাৰ। ককাইদেউকো সুধিবলৈ তেতিয়া বহুত ভয় কৰিছিলোঁ। হয়তো তুমি আজিও মোৰ ঘৰৰ পোচাকী নামটোৰ বাদে আচল নামটো নাজানিলাই ন? তোমালোকৰ ঘৰত সেইদিনা পুৱাই আচুসা মাত শুনি খকমকাই সাৰ পাই উঠিছিলোঁ। তোমাৰ ককাইৰাই মোক দেখি দূৰৰ পৰা পাকঘৰলৈ দেখাই হাঁহিছিল। মলঙে ন ভুই ৰোৱা বুলি বাঁহৰ কাঠি আৰু কলপাতৰ ঠাৰিৰে চাং বনাই, কলপটুৱাৰ থোলাত দেউৰস কোব কৰা তামোল দি, ৰঙা কুকুৰাৰ পুৰি দিয়া মঙহৰ সৈতে সজাই টাই আহোম ভাষাত মন্ত্ৰ মাতি দাম পাতিছিল। মই দেখি আচৰিত হৈছিলোঁ। তুমি শুই উঠাৰ আগতেই ন ভুই ৰুবলৈ মই বুঢ়ী আইৰ লগত গুচি গৈছিলোঁ। চাহ জলপান নিয়াৰ পাল আমাৰ পৰিছিল। অনুভৱ আৰু মনৰ নষ্টালজিক সময়বোৰৰ অনুভৱী কথাবোৰৰনো অন্ত ক'ত, সেয়া জানিবলৈ অপেক্ষা কৰক। অহা 4 অক্টোবৰত আপোনালোকলৈ আগবঢ়াই দিম অনুভৱী কথাবোৰৰ অন্তিম খণ্ড। গতিকে আমাৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।